আজি মই দুপৰীয়াৰ বাবে এখন পিঁয়াজ নিদিয়া থালি এখন ৰেডি কৰিছোঁ। তাৰ কাৰণে মই ভাত লৈছোঁ আৰু এয়া লৈছোঁ পচলা দাইল আৰু তাৰপিছত লৈছোঁ মই কঁঠালগুটি আৰু চটপটি ভাজি আৰু ইয়াত লৈছোঁ মই ঔটেঙাৰ সৰিয়হ দিয়া জোল এখন আৰু তাৰপিছত মই ইয়াত অলপ জোলটো দিছোঁ আৰু ইয়াত লৈছোঁ মই মাছ একেবাৰে চিম্পুলকৈ বনোৱা সৰিয়হ দিয়া মাছ লৈছোঁ আৰু অলপ মই কৰিছোঁ আৰু দুপৰীয়াৰ থালিখন এই ধৰণে হ'লে আৰু ইয়াত লৈছোঁ মই বেঙেনা ফ্ৰাই আৰু দুপৰীয়াৰ থালিখন এনেধৰণে হ'লে খুবেই ভাল লাগে খাবলৈ আৰু সম্পূৰ্ণ একেবাৰে বিনা পিঁয়াজৰ আৰু খুব ধুনীয়া হয় থালিখন। আৰু আহকচোন এতিয়া ভিডিঅ'টো লৈ যাওঁ আৰু এতিয়া মই কুকাৰত লৈছোঁ, লৈ পেলাই ইয়াত মই দিছোঁ এটা শুকান জলকীয়া, অলপ লৈছোঁ জিৰা আৰু এইখিনি ভাজি থোৱা মুগ দালিখিনি মই প্ৰথমতে ভাজি পেলাই তিয়াই থৈ দিছিলোঁ, তেতিয়া গোন্ধ নাহে আৰু পচলাখিনিও মই হালধি পানীত তিয়াই থৈছিলোঁ সেইকাৰণে ক'লা পৰা নাই। আৰু এতিয়া দুয়োখিনি মই ইয়াত দি পেলাই অলপ গেছৰ ফ্লেমটো হাই কৰি অলপ মই ভালকৈ লৰাই ল'ম। ইয়াত মই নিমখ দিছোঁ আৰু নহৰু আৰু জলকীয়াৰ পেষ্ট দিছোঁ আৰু অলপ হালধি আৰু অলপ জিৰা গুড়ি দিছোঁ আৰু 2খন তেজপাত দিছোঁ আৰু এইখিনি দি পেলাই অলপ ভালকৈ আকৌ মই মিক্স কৰি ল'ম, ভাজি ল'ম যাতে মছলাৰ গোন্ধখিনি অলপ যায়গৈ। অলপ ভাজি ল'লে মানে তেতিয়া খুব ভাল হয়, মছলাৰ গোন্ধখিনিও খুব যায়গৈ। আৰু এতিয়া মই অলপ পানী দি দিম, মই ইমান পনীয়া কৰা নাই, অলপ ঠিককৈ বনাইছোঁ। আৰু এতিয়া মই ইয়াত পাতিব লৈছোঁ ভাজি এখন, ইয়াত লৈছোঁ মই অলপ মিঠাতেল দিছোঁ আৰু এটা শুকান জলকীয়া দিছোঁ আৰু অলপ মই হিং দিছোঁ যিহেতু কঁঠাল গুটি আছে ডাইজেশ্যনৰ কাৰণে ভাল হয় আৰু জিৰা দিছোঁ আৰু কেঁচা জলকীয়া আৰু নহৰুৰ পেষ্ট দিছোঁ। দি পেলাই ইয়াতে মই হালধি গুড়ি, জিৰা গুড়ি, ধনিয়াৰ গুড়ি আৰু অলপ জলকীয়াৰ পেষ্ট দিছোঁ। দি পেলাই এইখিনিত অলপ নিমখ দি আৰু এইখিনি প্ৰথমতে অলপ ভাজি ল'ম, বেছি নহয় অলপ ভাজি ল'ম, তেতিয়া তাৰ কেঁচা গোন্ধটো গুচি যাবগৈ। আৰু ইয়াত কঁঠাল গুটিখিনি মই প্ৰথমতে গোটাকৈ মানে বাকলি গুচাই আৰু তিয়াই থৈ দিছিলোঁ, তেতিয়া ৰঙা বাকলিখিনি খুব সোনকালে মানে উঠি যায়গৈ আৰু চটপটিখিনিও ইয়াত দি ল'লোঁ আৰু দি এতিয়া মই এইখিনি খুব ভালকৈ লৰাই মেলি অলপ দেৰি মই ঢাকি পেলাই থৈ দিম। তাৰপিছত মই অলপ ইয়াত পানী ব্যৱহাৰ কৰিম, কাৰণ এয়া চাওক তলত অলপ লাগি গৈছে, যিহেতু কঁঠাল গুটি আছে সেইকাৰণে পানীটো অলপ লাগিব সিজিবলৈ আৰু সেইকাৰণে ইয়াত অলপ পানী দি লৈছোঁ। দি পেলাই এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি পেলাই থৈ দিম, এইখিনি ধুনীয়াকৈ সিজি যাবগৈ। আৰু এতিয়া ইয়াত লৈছোঁ মই ঔটেঙাখিনি ভালকৈ কাটি মেলি ধুই ল'লোঁ আৰু এতিয়া মই কুকাৰটোত লৈছোঁ আৰু ইয়াত দিছোঁ মই নহৰু আৰু জলকীয়াৰ পেষ্ট দিছোঁ, অলপ মই ৰঙা জলকীয়াৰ পেষ্ট দিছোঁ আৰু ইয়াত দিছোঁ মই সৰিয়হ দি এইদৰে বনালে যে ইমানেই টেষ্টি হয় খাবলৈ। আৰু ইয়াত অলপ হালধি দিছোঁ, অলপ নিমখ দি আৰু কেঁচা মিঠাতেল ওপৰেৰে দি দিছোঁ আৰু এতিয়া এইখিনিত অলপ মই পানী দি দিছোঁ। এতিয়ালৈকে কিন্তু মই গেছত পতা নাই, এইখিনি পানী দি পেলাই আকৌ মানে ভালকৈ অলপ মিক্স কৰি দিম যাতে গোটেইখিনি ভালকৈ মিক্স হৈ যায়। এই ধৰণে মই গোটেইখিনি পূৰা ভালকৈ মিক্স কৰি ল'লোঁ আৰু এতিয়া কুকাৰটোত যিটো আমাৰ পচলা বহাইছিলোঁ এই পচলাটো চব ৰেডি হৈ গ'লগৈ। এইটো পূৰা ভালকৈ ৰেডি হৈ গ'ল, এয়া দেখিছে নহয় পচলাটো পূৰা ৰেডি হৈ গৈছে, ইমান ধুনীয়া হৈছে দেখিবলৈ আৰু খুব টেষ্টি হয় খাবলৈ, খুবেই ভাল লাগে। এতিয়া মই এইটো নমাই দিছোঁ আৰু এতিয়া যিখিনি মই ভাজি কৰিছিলোঁ এইখিনি মই এইটো গেছত লৈ আনিছোঁ আৰু এতিয়ালৈকে পানীটো শুকোৱা নাই, মই এইখিনি ভাজি বনাম সেইকাৰণে পানীটো সম্পূৰ্ণকৈ শুকুৱাই ল'ম। আৰু এতিয়া ইয়াত মই যিটো ঔটেঙাৰ কুকাৰটো বহাই দিছোঁ, 4-5 চিটিমান মৰাৰ পিছত তাৰপিছত মই খুলিলোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে এইখিনি আৰু কুমলীয়া হয় যিহেতু ঔটেঙা খুব সোনকালে সিজিও যায়গৈ। আৰু এতিয়া এইখিনিও চাওক ভাজিখিনিও আমাৰ পূৰা ৰেডি হৈ গ'লগৈ, দেখিছে নহয় পূৰা খুব ধুনীয়া হৈছে। আৰু এইখিনিও মই এতিয়া নমাই দিছোঁ আৰু এতিয়া ইয়াত লৈছোঁ মই বেঙেনা অলপ এই ধৰণে স্লাইচকৈ কাটি লৈছোঁ, অলপ দীঘলকৈ আৰু ইয়াত লৈছোঁ নিমখ আৰু হালধি। এইখিনি দি পেলাই মই অলপ 10-15 মিনিটৰ কাৰণে থৈ দিম, ভালকৈ মই লৰাই মেলি 10-15 মিনিটৰ কাৰণে থৈ দিম, তেতিয়া বেঙেনাৰ যিখিনি পানী আছে এইখিনি গোটেইখিনি ওলাই যাব। তেতিয়ালৈকে মই অলপ মাছ বনাই ল'ম আৰু এতিয়া মই ইয়াত অলপ তেল দিছোঁ, দি পেলাই তেলখিনি গৰম হোৱাৰ পিছতে মই মাছখিনি ইয়াত দি দিছোঁ আৰু এইখিনি মাছখিনি দিয়াৰ পিছত তাৰপিছত গোটেইখিনি ফ্ৰাই হৈ গ'ল, উলিয়াই ল'লোঁ। এতিয়া মই আৰু অলপ তেল দিছোঁ আৰু তেল দিয়াৰ পিছত এতিয়া ইয়াত মই জিৰা দিছোঁ আৰু বিলাহী দি দিছোঁ। বিলাহীখিনি দিয়াৰ পিছত লগে লগে মই নিমখো দি দিছোঁ আৰু অলপ নহৰু আৰু শুকান জলকীয়াৰ পেষ্ট দিছোঁ, নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্ট দিছোঁ আৰু সৰিয়হ দিছোঁ, নিমখ দিছোঁ আৰু
অলপ মই জিৰাৰ গুড়ি দিছোঁ আৰু ইয়াত মই একো ব্যৱহাৰ কৰা নাই আৰু এইখিনি দি পেলাই মই ঢাকি পেলাই থৈ দিম বিলাহীখিনি সিজালৈকে। এয়া চাওক এইখিনি 15 মিনিটমান হৈ গ'ল, এইখিনিত পূৰা পানী ওলাইছে, এই গোটেই পানীখিনি মই পেলাই দিলোঁ। এতিয়া ইয়াত আকৌ মই পেষ্টটো লৈছোঁ নহৰু আৰু কেঁচা জলকীয়াৰ, আৰু ইয়াত জিৰা ধনিয়াৰ গুড়ি দি পেলাই আকৌ মই ভালকৈ প্ৰথমতে এইখিনি মিলাই ল'লোঁ। যদি মই চাউলৰ গুড়িৰ লগত দি দিওঁ তেতিয়াহ'লে ইয়াত মানে ভালকৈ নালাগিব, সেইকাৰণে মই প্ৰথমতে দি লৈছোঁ। আৰু তেতিয়ালৈকে আমাৰ বিলাহীখিনি পূৰা ভালকৈ সিজি গ'লগৈ আৰু ইয়াত মই অলপ পানী দি দিছোঁ। দি পেলাই পানীখিনি যেতিয়া পূৰা ভালকৈ উতল আহি গ'ল, সেই সময়তে মই ইয়াত মাছখিনি দি দিলোঁ। মাছখিনি দিয়াৰ পিছত মই 10 মিনিটমান পূৰা হাই ফ্লেমত ভালকৈ উতলাই লওঁ, তেতিয়া মাছখিনি পূৰা হেৰি হৈ যাব। এয়া চাওক পূৰা এইখিনি উতলোৱাৰ পিছত অলপ মান ধনিয়া দি পেলাই এইখিনি মই এতিয়া নমাই পেলাই থৈ দিম। এতিয়া মই তেল পাতিছোঁ বেঙেনাখিনি ফ্ৰাই কৰিবলৈ। ইয়াত লৈছোঁ মই চাউলৰ গুড়ি আৰু অলপ মই বেচন ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি এতিয়া মই হাতেৰে নলৰাওঁ, এইখিনি এই ধৰণে মই যিখিনি হেৰি হ'ব বেচনখিনি ইয়াৰ গাত লাগি যাব চাউলৰ গুড়ি দিলে খুব ক্ৰিস্পি হয় আৰু খাবলৈ। আৰু যদি চাউলৰ গুড়ি নাথাকে তেতিয়াহ'লে কৰ্ণফ্ল'ৰ দিব পাৰে। আৰু মই অলপ নিমখ দিছোঁ আৰু চব গোটেইখিনি কিমান ধুনীয়াকৈ লাগি গৈছে দেখিছে নহয়। এতিয়া এটা এটাকৈ গোটেইখিনি ইয়াত মই তেলত দি গৈছোঁ। তেলটো পূৰা হাই ফ্লেমত আছে, গেছটো পূৰা হাই ফ্লেমত আছে। আৰু এতিয়া এইখিনি মই পূৰা ভালকৈ অলপ দেৰি ভাজি ল'ম। আৰু বেঙেনাখিনি যিহেতু মই একেবাৰে পাতলকৈ দিছোঁ, সিজোঁতেও সময় নাই লগা, খুব সোনকালে সিজিও গ'লগৈ। আৰু দেখিছে নহয় ইমানে লোভনীয় হৈছে বেঙেনা ফ্ৰাইখিনি, খুবেই টেষ্টি হয় এই ধৰণে বনালে।